নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ ৰাজ্য পাঠটো আলোচনা কৰিম তোমালোকে চাই যাবা আমাৰ ৰাজ্যখনৰ নাম অসম পুৰণি কালত ইয়াৰ নাম কামৰূপ আছিল আমি সকলোৱে জানো বৰ্তমান আমাৰ ৰাজ্যখনৰ নাম অসম পুৰণি কালত ইয়াৰ নাম কামৰূপ আছিল তেতিয়া ইয়াৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ পুৰণি কালত আমাৰ ৰাজধানীখনৰ নাম কি আছিল প্ৰাগজ্যোতিষপুৰ বৰ্তমান গুৱাহাটী চহৰেই তাহানিৰ প্ৰাগজ্যোতিষপুৰ এতিয়া বৰ্তমান গুৱাহাটী চহৰখনেই তেতিয়াৰ দিনত কি আছিল প্ৰাগজ্যোতিষপুৰ আছিল পুৰণি কালত অসমত কুমাৰ ভাস্কৰ বৰ্মন নামৰ এজন বিদ্বান ৰজাই ৰাজত্ব কৰিছিল বিভিন্ন সময়ত কোচ কছাৰী পাল আৰু চুতীয়া ৰজাসকলেও অসমত ৰাজত্ব কৰিছিল কোচ কছাৰী পাল চুতীয়া বিভিন্ন ৰজাসকলে তেতিয়া অসমত কি কৰিছিল ৰাজত্ব কৰিছিল আহোমসকল অহাৰ পাছৰে পৰা এই ৰাজ্যখনৰ নাম অসম হ'ল আহোমসকল যেতিয়া অসমলৈ আহিছিল তাৰ পিছৰ পৰাই আমাৰ ৰাজ্যখনৰ নাম কি হ'ল অসম হ'ল আমি আগত পাই আহিছোঁ আমাৰ ৰাজ্যখনৰ নাম আগতে কি আছিল কামৰূপ আছিল তাৰ পিছত যেতিয়া আহোমসকল আমাৰ অসমলৈ আহিল তাৰ পিছৰ পৰাই আমাৰ ৰাজ্যখনৰ নাম কি হ'ল অসম হ'ল চুকাফা এজন দক্ষ আহোম ৰজা আছিল চুকাফা এজন আহোম ৰজাৰ দক্ষ মানে হ'ল সকলোতে পাৰ্গত সকলো ফালৰ পৰা পাৰ্গত ৰজা আছিল তেওঁ কেইবাটাও সৰু বৰ জাতিক বশ কৰিছিল তেওঁ কেইবাটাও সৰু বৰ জাতিক নিজৰ তলতীয়া কৰি লৈছিল গৃহকণ্ডলৰ ফলত অসম ৰাজ্য পৰাধীন হৈছিল গৃহকণ্ডল হ'ল ঘৰৰ মানুহৰ মাজত লগা কাজিয়া যিহেতু আমি অসমত সকলোৱে একেলগে বাস কৰোঁ গতিকে গোটেই অসমৰ মানুহখিনি এখন ঘৰৰ মানুহৰ লগত তুলনা কৰিছে গতিকে এই অসমৰ গৃহকণ্ডলৰ ফলতে আমাৰ ৰাজ্যখন কি হৈছিল পৰাধীন হৈছিল বেলেগ ৰাজ্যৰ হাতলৈ গুচি গৈছিল 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হয় এই পৰাধীনতাৰ পৰা কেতিয়া স্বাধীন লাভ কৰে আমাৰ ৰাজ্যই 1947 চনৰ 15 আগষ্টত অসম ভাৰতৰ অংগ ৰাজ্য অসমখন ভাৰতৰ এখন কি ৰাজ্য বুলি কৈছে অংগৰাজ্য বুলি কৈছে জুৰি নিজৰা নৈ বিল নদ নদী বন উপবনেৰে ভৰা অসম এখন অপূৰ্ব সুন্দৰ ৰাজ্য অসমক এখন সুন্দৰ ৰাজ্য বুলি কৈছে কি কাৰণে জুৰি নিজৰা নৈ বিল নদ নদী বন উপবনেৰে অসমখন ভৰি আছে সেইবাবে অসমৰ পাহাৰ পৰ্বতবোৰ গছ বনেৰে সেউজীয়া আমি দেখিছোৱে আমাৰ পাহাৰবোৰ পৰ্বতবোৰ সেউজীয়া গছ বনেৰে ভৰি আছে ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী এই নদীৰ আন এটা নাম লুইত ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি বুলি কৈছে লুইত ব্ৰহ্মপুত্ৰক লুইত নামেৰেও জনা যায় অসমৰ সংস্কৃতি বাৰে ৰহণীয়া অসমত বিভিন্ন জাতি জনজাতি আৰু ধৰ্মৰ লোক মিলা প্ৰীতিৰে বাস কৰে অসমত বিভিন্ন জাতি জনজাতি আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে একেলগে মিলা প্ৰীতিৰে বাস কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটো ভালদৰে পঢ়িবা এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তোমালোকে চাই যাবা 1 নম্বৰটো দিছে পুৰণি কালত অসমত ৰাজত্ব কৰা দুজন ৰজাৰ নাম লিখা তোমালোকে লিখিব লাগিব কুমাৰ ভাস্কৰ বৰ্মন আৰু চুকাফা তাৰপিছত দিছে 2 নম্বৰ অসম ৰাজ্য কিয় পৰাধীন হৈছিল গৃহকণ্ডলৰ ফলত অসম ৰাজ্য পৰাধীন হৈছিল 3 নম্বৰটো চোৱা গুৱাহাটী চহৰৰ প্ৰাচীন নাম কি আছিল গুৱাহাটী চহৰৰ প্ৰাচীন নাম
প্ৰাগজ্যোতিষপুৰ আছিল। 4 নম্বৰটো চোৱা, পুৰণি কালত অসমৰ নাম কি আছিল? পুৰণি কালত অসমৰ নাম কামৰূপ আছিল। তাৰপিছত 5 নম্বৰটো চোৱা, ব্ৰহ্মপুত্ৰৰ আন এটি নাম কি? ব্ৰহ্মপুত্ৰৰ আন এটি নাম লুইত। তাৰপিছত তোমালোকৰ আৰু এটা ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে, আমাৰ ভাৰত কেতিয়া স্বাধীন হৈছিল? তোমালোকে লিখিব লাগিব 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু লিখিবা। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।